এই হৈছে পাই টাইমটো কিমান হ'ল জানো চোৱাচোন বলা বলা ও 11:30 বাজিলে তুমি আকৌ এখন কি পিন্ধি আহিলা নকলা কেলে মই পিন্ধি আহিলো দিন নহয় কেলে মই সেইটো ক'বলৈ নহ'লে আগৰবাৰ দেখা নাই গাৰ্জেন মিটিঙত যাওঁতে চবে কুৰ্তি পিন্ধি আহিছে লাজে লাগে পাই চাদৰ মেখেলা পিন্ধি গ'লে সেইটো হয় ৰবা দে মই সেইকাৰণে আকৌ কুৰ্তিযোৰ পিন্ধি কালি এইটো আনি লৈছোঁ হেৰো আজি গাৰ্জেন মিটিং আছে কাৰণে ধুনীয়াই লাগিছে বেয়া নালাগে ৰবা দে মই পটককৈ ভিতৰ পৰা আহিছোঁ আজিকালি এইবোৰ বৰ লাজ লাগে পাই চাদৰ মেখেলা পিন্ধি যাব লাগিব লাজে পাম নেকি যেন কেনেকৈ অকৰা মকৰাকৈ আহে পাই কুৰ্তিযোৰ পিন্ধি আহিব পাৰে আজিকালি গাৰ্জেন মিটিঙত চবেই পিন্ধি আহে জানেই তই নকলি গলিগে এজনী লগত কোন আমাৰজনী ক'ত গ'ল মইহে আজি মোকে চিনি পোৱা নাই নেকি একেবাৰে তই এখন কি পিন্ধি ওলালি হয় এই গাৰ্জেন মিটিঙলৈ যাওঁ ছোৱালীজনী ভাগৰ স্কুললৈ যাওঁ স্কুললৈহে যাওঁ আকৌ এখন পিন্ধি ওলালি যে আজিকালি গাৰ্জেন মিটিঙত চবেই এইবোৰ কুৰ্তিহে পিন্ধি আহে চাদৰ মেখেলা পিন্ধি কোনো নাযায় খালে আৰু এই লগৰজনী আছে ইমান ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধি ওলাইছে তই এখন কি পিন্ধি ওলাইছ মই নিপিন্ধো মই চাদৰ মেখেলা গৈ পেলাই হেৰ লগৰকেইজনীৰ লগত বহিছোঁ কেনেকুৱা ঠাট্টা কৰিছে মুখখন এনেকুৱা কৰিছে মোৰ ইমান লাজ লাগিছে যা গাৰ্জেন মিটিঙলৈ